নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আজিৰ ৰেচিপি হৈছে ষ্টিম ফিছ বা পাতত দিয়া মাছ। তাৰ বাবে আমি মাছ লৈছোঁ, সৰু মাছ। দেখিছে আমি হালধি নিমখ সানি লৈছোঁ, কটা বিলাহী লৈছোঁ। তাৰপিছত আমি লৈছোঁ আদা নহৰু পেষ্ট বটি লৈছোঁ আমি। তাৰপিছত পিঁয়াজ এটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ, জলকীয়া 3টা আৰু পাত ধনিয়া মানে বঙলা ধনিয়া বুলি কয়, এয়া লৈছোঁ 4 কিলোমান। এয়া দেখিছে কলৰ চুচনি লৈছোঁ আৰু 2 কিলো কলপাত লৈছোঁ। পাতকেইখন গৰম কৰি ল'ম, অকণমান লেৰেলাই ল'ম। এইখিনি আমাৰ ইনগ্ৰিডিয়েণ্ট হয় আজিৰ মেইন ৰেচিপিটোৰ। এতিয়া আমি সানি থোৱা নিমখ হালধি সানা মাছখিনি লৈছোঁ। ইয়াত আপোনালোকে ৰঙা জলকীয়াৰ গুড়ি সানিব পাৰে। ইয়াত আমি আদা নহৰু বটা অকণমান দি লৈছোঁ। আপোনালোকে বেছিকৈও দিব পাৰে, মই অকণমান লৈছোঁ। তাৰপিছত আমি কাটি থোৱা বিলাহীখিনি ল'ম। কাটি থোৱা বিলাহীখিনি দি ল'ম ইয়াতে। বিলাহী কেইটুকুৰমান দিছোঁ। আপোনাৰ পিঁয়াজ ল'ব, কাটি থোৱা পিঁয়াজ দিব। বিলাহী কেইটুকুৰমান লোৱাৰ পিছত আমি পিঁয়াজ দিম ইয়াতে। পিঁয়াজখিনি আমি এড কৰি দিছোঁ। জলকীয়াখিনি পিঁয়াজখিনি আপোনালোকে একেলগে এনেকৈ দি ল'ব। জলকীয়াখিনি এড কৰিছোঁ, জলকীয়াখিনি দুফাল কৰি দিছোঁ। তাৰপিছত ধনিয়া কেইখিলা আমি কাটি লৈছোঁ সৰু সৰুকৈ। আপোনালোকে আমাৰ লোকেল ধনিয়া ইউজ কৰিব পাৰে। অকণমান মিঠাতেল দিছোঁ। মিঠাতেল নিদিলেও হয়, মিঠাতেলটো দিলে অকণমান টেষ্টটো ভালকৈ আহে, সেইকাৰণে মই মিঠাতেলটো দিছোঁ। এতিয়া গোটেইখিনি আমি মিহলি কৰি ল'ম। ভালদৰে এনেকৈ মিহলি কৰি ল'ব। ইয়াত আপোনালোকে জলকীয়া আৰু বেছিকৈ দিব পাৰে, মই বেছি সৰহকৈ দিয়া নাই। এতিয়া আমি কলপাত কেইখিলা লৈছোঁ। কলপাত কেইখিলা আপোনালোকে লোৱাৰ আগতে জুইত সেকি ল'ব। এনেকৈ কলপাত কেইখিলাত আমি এটা টোপোলা বান্ধিছোঁ। এতিয়া আমি কল চুচনি লৈছিলোঁ, কল চুচনিৰ সহায়ত বান্ধিব পাৰি। আৰু আপোনালোকৰ যদি কল চুচনি নাথাকে তেনেহ'লে আপোনালোকে সাধাৰণ সূতাৰেও বান্ধিব পাৰে। এয়া চাওক, মই টোপোলাটো এনেকৈ কল চুচনিৰে বান্ধি ল'ম। আমাৰ টোপোলাটো ৰেডি হৈছে। এনেকৈ বান্ধি ল'ব আপোনালোকে। এতিয়া আমি এটা কেৰাহীত অকণমান পানী উতলাই ল'ম। পানী গৰম কৰি ল'ম। তাত আমাৰ এনেকুৱা মই ষ্টেণ্ডডাল ইউজ কৰিছোঁ। আপোনালোকে বেলেগ আন কিবা এনেকুৱা বস্তু যিটো মানে দিব পাৰি এনেকুৱা ব্যৱহাৰ কৰিব পাৰে। নহ'লে আপোনাৰ প্ৰেছাৰ কুকাৰৰ লগত যে এখন মানে ম'ম' বনাব পাৰে এনেকুৱা ট্ৰে এটা আহে সৰু, সেইটো ইউজ কৰিব পাৰে। মোৰ ঘৰত সেইটো বস্তু নাছিল বাবে মই এই ষ্টেণ্ডডালকে ইউজ কৰিছোঁ। এতিয়া আমি টোপোলাটো ইয়াত দি দিম। গেছটো আপোনালোকে বঢ়াই ৰাখিব। এতিয়া আমি ঢাকনি দি দিম ইয়াত। আমি ষ্টিমত সিজিবৰ কাৰণে দিম। সেয়া চাওক, আমি ঢাকনিখন গুচালোঁ। এতিয়া আমি ওলোটাই দিম, মানে ইটো পিঠি ষ্টিম হ'ব দিম।
আকৌ ঢাকনিখন দি দিম। এনেকৈ আপোনালোকে প্ৰত্যেক ছাইডত কমেও 5 মিনিট সিজিবলৈ দিব। চাওক আমাৰ গেছটো নুমাই দিলোঁ। ভাপত দিয়া হ'ল। এতিয়া আমি টাৱা এখন লৈ তাত সেকিব লাগিব টোপোলাটো। এয়া টাৱাখন আমি গৰম কৰি লৈছোঁ আৰু ভাপত সিজোৱা মাছৰ টোপোলাটো টাৱাখনত দিম, যাতে কলপাতৰ যিটো স্মকি ফ্লেভাৰটো মানে মাছত আহি যায়। তাৰ কাৰণে এইটো দিছোঁ। আপোনালোকে ডাইৰেক্ট জুইতো দিব পাৰে। জুইত দিলে জ্বলি যোৱা চান্স থাকে, এনেকুৱা টাৱাত দিলে ভাল হয়। আমি এনেকুৱা ওলোটাই সেকিম টোপোলাটো। চাওক জোল মানে ৰসটো ওলাইছে ভিতৰৰ পৰা। এই ৰসটো যেতিয়ালৈকে শুকাই নাযায় তেতিয়ালৈকে অকণমান সেকি থাকিব লাগে, তেতিয়া মাছৰ যিটো স্মকি ফ্লেভাৰটো আহে। আমি এনেকৈ 2-3 বাৰ ওলোটাই দিম, যাতে আমাৰ দুয়োটা ফালে মানে ভালকৈ মাছখিনি স্মকি ফ্লেভাৰ এটা আহে। মই মোবাইলেৰে ভিডিঅ'টো কৰা অকণমান ষ্টেবিলিটি কম পাইছে আপোনালোকে। এয়া দেখিছেনে পাতখিলা ৰঙা পৰিব ধৰিছোঁ, বেছিকৈ দেই যাব নিদিব। আমাৰ ভাপত দিয়া মাছখিনি সেকা হৈ গ'ল। এতিয়া আপুনি গেছটো নমাই থ'ব। এয়া চাওক, মই টোপোলাটো খুলিছোঁ, ঠাণ্ডা হ'বলৈ দিছিলোঁ। ঠাণ্ডা হোৱাৰ পিছত টোপোলাটো খুলিছোঁ। আপোনালোকে ডিছটো বনাই খাব পাৰে ঘৰত। সৰু মাছ হ'লে বেছি সোৱাদ হয়। আৰু ইয়াত মই বিলাহী দিছিলোঁ আৰু আদা নহৰু পেষ্ট দিছিলোঁ, বেলেগ দিয়া নাই। আপোনালোকে বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰিব পাৰে, যেনেকৈ ঔটেঙা ব্যৱহাৰ কৰিব পাৰে বা আন কিবা ফ্লেভাৰ দিবৰ কাৰণে তেনেকুৱা বস্তু ব্যৱহাৰ কৰিব পাৰে। এয়া চাওক কি ধুনীয়া কালাৰ আহিছে। ৰেচিপিটো কেনে পালে জনাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।